বন্ধুসকল প্ৰথম নম্বৰত কুৱেশ্যনটো হ'ল 2022 বৰ্ষত ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে EOS যাৰ ফুল ফৰ্ম হ'ল আৰ্থ অবজাৰভেশ্যন স্যাটেলাইট পৃথিৱী নিৰীক্ষণ কৰা যিটো উপগ্ৰহ EOS 04 উপগ্ৰহটোক কোনটো ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিছিল PSLV C51 খ PSLV C52 গ PSLV C46 খ PSLV C37 তো PSLV মানে হল পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল ইয়াৰ শুদ্ধ উত্তৰটো হল আপোনালোকৰ খ PSLV C52 নেক্সট কুৱেশ্যনটো আমি চাওঁ নৱম মহিলা ৰাষ্ট্ৰীয় আইচ হকি চেম্পিয়নশ্বিপ 2022 আয়োজন কৰা কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল তো ইয়াৰ শুদ্ধ উত্তৰটো হল হিমাচল প্ৰদেশ তো ইয়াত জয়লাভ কৰা টিমটো হল লাডাখৰ টিমটো ইয়াত জয়লাভ কৰিছে নেক্সট যেটো কোৱেশ্চন আছে হেতু আমি চাওঁ কোন ৰাজ্যত নতুন স্তন্যপায়ী প্ৰজাতি হোৱাইট চিক্স মেকাক আৱিষ্কাৰ কৰা হৈছে নাগালেণ্ড মেঘালয় অৰুণাচল প্ৰদেশ আৰু ঘ ত্ৰিপুৰা তো ইয়াৰ শুদ্ধ উত্তৰটো হল অৰুণাচল প্ৰদেশ নেক্সট যেটো কোৱেশ্চন আছে হেতু আমি চাওঁ শ্ৰীকৃষ্ণ হেতু বা শ্ৰীকৃষ্ণ মুংগেৰ গংগা ব্ৰিজ কোন ৰাজ্যত অৱস্থিত অসম গুজৰাট বিহাৰ আৰু উত্তৰ প্ৰদেশ তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হল গ বিহাৰ তো ইয়াতে এনেকুৱা কোৱেশ্চন হ'ব পাৰে ভাৰতৰ সকলোতকৈ দীঘল হেতুখনৰ নাম কি কমেন্টত জনাবলৈ নাপাহৰিব যদি নাজানে মই কালিৰ ভিডিঅ'ত আপোনালোকক কৈ দিম নেক্সট যেটো কোৱেশ্চন আছে আমি চাওঁ অলপতে যেটো ভাৰত চৰকাৰে নিষিদ্ধ কৰিলা অলপতে ভাৰত চৰকাৰে নিষিদ্ধ কৰা এপৰ সংখ্যা কিমান আছিল তো ইয়াতে এপৰ সংখ্যা আছিল 54 যত আমাৰ পপুলাৰ গেম ফ্ৰী ফায়াৰ লগতে বিউটি প্লাস বিউটি কেম হিগলো বন্ধ হৈ গৈছে টোটাল 54 টা এপ বন্ধ হৈ গৈছে নেক্সট যেটো কোৱেশ্চন আছে 6 নম্বৰত ভাৰতীয় টেবুল টেনিছ সংঘৰ নতুন সভাপতি কোন সানিয়া মিৰ্জা গীতা মিত্তল গীতা গোপীনাথ অপৰৰ এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হল গীতা মিত্তল খ নম্বৰটো নেক্সট যেটো কোৱেশ্চন আছে 7 নম্বৰত মহিলা এছিয়া ফুটবল কাপ 2022 ত কোনটো দলে জয়লাভ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হল চীন তো ইয়াত আছিল কোৰিয়াৰ লগত ফাইনেল খেল তো এই ইয়াতে মানে হাইয়েস্ট স্কোৰ কৰা প্লেয়াৰটোৰ নাম হল সেম কেৰ অস্ট্ৰেলিয়াৰ প্লেয়াৰ হয় তো নেক্সট যেটো কোৱেশ্চন আছে হেতু আমি চাওঁ LIC লাইফ ইন্স্যুরেন্স কর্পোরেশন কেতে স্থাপন কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হল খ নম্বৰ 1956 চনত ইয়াৰ স্থাপন কৰা হৈছিল তো নেক্সট কোৱেশ্চন আমি চাওঁ ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয়ৰ কথা কৈছে তো ইয়াত শুদ্ধ উত্তৰটো হল CD দেশমুখ নেক্সট আমি চাওঁ 9 নম্বৰ যেটো 10 নম্বৰত লাষ্ট কোৱেশ্চন আছে হেতু হল সাপোসাৰ কুট মহোৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয় অসম মণিপুৰ মিজোৰাম ত্ৰিপুৰা তো এটো পালন কৰা হয় মিজোৰামত আজি ভিডিঅ'টোত এখিনিয়ে যদি ভিডিঅ'টো অলপ ভাল লাগিছে তেনে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক এনেকুৱা ভিডিঅ' পাবলৈ ধন্যবাদ